যদি তথ্য আছে দি দিব লাগে যদি কিবা তথ্য আছে একেবাৰে সাংবাদিকক মাতি আনি দি দিব লাগে কিন্তু ইমান মানুহক এনেকুৱা কৰি ৰখাটো ঠিক কথা নহয় পুলিচে খুদুতে কয় মই শুনিছো মোক কৈছে কোনে কৈছে মুখেদি নামাতে গতিকে এই ধৰণেতো যোনে তোনে তেতিয়াতো অসমত পৰীক্ষাই পাতিব নোৱাৰিব মাজতে ক'লে গাড়ী নম্বৰ সেই গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হ'ল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত এনেকৈ যদি জেমছ বণ্ড টাইপ কথা কয় সাংবাদিকক পুলিচৰ তাত যোৱাৰ আগতে মই এইটো গাড়ী নম্বৰ দিলোঁ চাই লওক আৰে ফোন নম্বৰত এতিয়া কি পাব ফোন নম্বৰটো পুলিচে একো নাপালে গৈ পেলাই গতিকে এনেকৈ যদি মানুহক বিপথে পৰিচালিত কৰে ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়া হ'ব ভয় খাব এইটোত কি তদন্ত কৰিব হাজাৰবাৰ তদন্ত কৰা হৈছে বাৰে বাৰে সোধা হৈছে কয় একো নাজানো খালি মই শুনিছোঁ এজন যদি শিক্ষকে কোচিং চেণ্টাৰ অপেনলি চলাই থাকে সেই মানুহজনক আপুনি কিমান কথা তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায় ইটো কৰে সিটো কৰে গতিকে গাঁৱৰ মানুহৰ কথাটো আপোনালোকে নিজেই শুনিছে